Hey guys, welcome back to my YouTube channel guys. মই আপোনালোকক কোৱা হোৱা নাই তো মই অকস্মাত আহি গলো গুৱাহাটী সো আজি মানে মই যত আছো তাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এনেকে তলত নামি গৈ আছো পাহাৰৰ ওপৰত তো এতিয়া গৈ আছো তলত মানে মই ৰুমটোৰ পৰা অকমান তলত নামি আছো মানে মই আজি হেৰাইও যাব পাৰো সো এনে উলাই আহিছো অকমান আৰু গৈ থাকো আৰু মই এনেকৈ নামি গৈ আছো তলত আৰু এনেকৈ দেখিব পাইছে এইবিলাক এনেকৈ দুটা ৰাস্তা মই কোনটো ৰাস্তা দি যাম নিজে ভাবি পোৱা নাই আৰু মানে মই ভাবিছো এতিয়া মই এইটো ৰাস্তা দি অকমান যাও আহোতে সাকে মই নিজৰ ৰাস্তাটো পাহৰি যাম তো মই এতিয়া গৈ আছো খোজকাঢ়ি বাবুক দেউতাকৰ লগত থৈ আহিছো বাপকৰ লগত তো দোকানত কিবা দুটামান কিনিম আৰু আহিছো যিহেতু তো বলক এতিয়া গৈ থাকো আৰু মই এতিয়া আহি দোকান পালোহি এতিয়া মই লৈছো ললিপপ পাৰ্লেজি বিস্কুট আৰু কি লম চিন্তা কৰো সো এতিয়া ৰুমতে যাব লাগিব আৰু ইয়াত দোকান সব আজি গুৱাহাটীখনত অকলে বজাৰ কৰিব আহিছো ঘৰ বিচাৰি পাম নে হেতুৱে টেনচন লাগি আছে তো বিচাৰি উলিয়াব লাগিব এনেকৈ চাই থাকিব মই ঘৰ উলিয়াব পাৰো নে নাই আৰু গাইস মই এইবিলাক ললো আৰু সো মই এতিয়া মাংস লম আৰু ইয়াৰে মাংস কাটি আছে আজি মাংস খাব লাগিব তো ইয়াৰে সবজি সব পাই সো মই আজি নতুন ফাৰ্ষ্ট ইয়াতে বজাৰ কৰি আছো আৰু এতিয়া লৈ লওঁ আৰু ইয়া চাওক দাদাই মাংস কাটিব আমি দুজন মানুহ 100 টকা লৈ ললে হৈ যাব 100 টকা দিব আৰু এতিয়া মই লম এয়া কলিজা মোৰ ফেভাৰিট বস্তু আৰু এটা ধুনিয়াকৈ পিস কৰি আছে দাদাজনে দাদা এইখিনি জায়গাটো কি কয় হা তো মই প্ৰথমবাৰ আহিছো যে এই কাৰণে মই দাদাজনক সুধি ললো আৰু মই এতিয়া ৰুম উলাব পাৰিম নে এটোৱে নাজানো তো গাইস মই মাংস লৈ বস্তু লৈ গৈ আছো আৰু এতিয়া ৰুমৰ পিনে গৈ আছো তো মই ৰুম উলাব পাৰিম নে আপোনালোকে চাব লাগিব আৰু মই সামোসা লৈ লও দুটা তো গাইস মই আহি আছো ৰুমলৈকে আৰু য'ত মানে মই সামোসা বিচাৰিলো তো তাতে নাপালো আৰু এখন বেলেগ দোকানত গৈ আছো তো ইয়াতে পাওনে নাই চাও তো গাইস এতিয়া মই ইয়া সামোসা ৰেডি হোৱা নাই ন তো গৰম সিঙৰা লম আৰু এতিয়া ঘৰলৈ গৈ থাকিম তো আপোনালোকে চাই থাকিব আৰু গাইস এতিয়া মই ঘৰত মানে কি ৰুমলৈ গৈ আছো আৰু এইবিলাক বস্তুবিলাক ললো আৰু আপোনালোকক দেখাম আৰু মানে মই কিমান ওপৰত গৈছো আপোনালোকক দেখাই আছো আৰু মই ওপৰত গৈছো আৰু আমাৰ বহুত ওপৰত ঘৰ মানে কি ৰুম আৰু তো মই অকলে বজাৰ কৰি মোৰ আজি বহুত ভাল লাগিছে এটা নতুন এক্সপেৰিয়েন্স লগতে মানে কি নিজৰ ৰুমটো মানে কি কেতিয়াবা হেৰালে উলাব লাগিব বুলি মই নিজে অকলে গুছি গৈছো তো মোৰ ভিডিওটো যদি আজি চাই ভাল পাইছে তেনে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বহুত ভাগৰ লাগিছে তো চাই থাকিব দেই সকলেও আৰু এতিয়া প্লেন ৰাস্তা পালো আৰু আকৌ এতিয়া তলত নামিব লাগিব কেনেকুৱা ন আৰু এটা কথা আপোনালোকক এইখিনিতে ক'ব বিচাৰিছো গুৱাহাটীখনত বহুত বস্তুৰ বেছি দাম বহুতে বেছি দাম বস্তুবিলাকৰ তো গুৱাহাটীখনত আৰু আমি যিখিনিত আছো মানে কুকুৰৰ বহুত কুকুৰ আছে দেই বহুত তো মই এতিয়া ৰুমত যাওঁ তো এইখিনি এন্ধাৰ মই ভিডিঅ' বনাব নোৱাৰো ৰুমত গৈ মই বস্তু কি আনিলো আপোনালোকক দেখাম তো মই আহি এতিয়া ৰুমত সোমাম আৰু এতিয়া
হেল্ল' মোক দৰ্জাখন খুলি দিয়া কোন আছা ভিতৰত তো কোন আছা ভিতৰত এয়া বস্তু লৈ আহিছোঁ চুনু বস্তু লৈ আহিছোঁ তো গাইজ আজি মোৰ বজাৰ কৰা ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় জনাব আৰু কমেণ্ট কৰিব নতুন জাগাত নতুন বজাৰ নতুন নতুন মানুহ লগ পাইছোঁ তো আজিৰ ব্লগটো ইমানতে শেষ কৰিলোঁ আজিলৈ বাই বাই দাদা চাওক আমাৰ বাবু বস্তুবোৰ অনাৰ কাৰণে পূৰা ফূৰ্তি কৰি আছে ব্লগটো সামৰণি মাৰিছিলোঁহে তো বাবুৰ ফূৰ্তি দেখা পাই মই বোলো অকণমান ভিডিঅ' কৰি দেখাই দিওঁ আপোনালোকক আৰু চামোচা আনিছোঁ গৰম গৰম সেইটো আপোনালোকক দেখাব আছে ৰ'ব ৰ'ব দেখাই আছোঁ আৰু খোৱাটো নেদেখাওঁ দিয়ক গধূলি হৈ গ'ল এইয়া গৰম গৰম চিঙৰা চাওক 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 আৰু আমাৰ চাহ বনাব এজনী আলহী অতিথি এতিয়া আলহীটো নেদেখাওঁ তো ছাৰপ্ৰাইজ দিম ছাৰপ্ৰাইজ এয়া পাৰ্লেজি বিস্কুট সৰুতে খাইছিলোঁ মই মানে বহুত মিছ কৰোঁ তো সেইকাৰণে মই বিচাৰি পিনে লৈ আহিলোঁ এয়া মই সৰুতে খাইছিলোঁ স্কুলত লৈ গৈছিলোঁ তাৰপিছত এতিয়া বাবু ফূৰ্তি পাই আছে আৰু প্ৰথমবাৰ মানে এয়া কি ৰুটি নে কি পৰঠা নে কি মই পেকেটটো দেখি লৈ আহিলোঁ তো এতিয়া মানে বনাই বনাই খাম আৰু এইটো ৰেডিমেড হোমমেড ডিং 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 ডিং